আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 8 আৰু 9 ৰ এটা বিষয়ৰ লেসন 3 আলোচনা কৰিম আদাৰ সুসালি পাঠ নম্বৰ 3 আল হাৰাকাত এইটো লেসন আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব একেটা কথা একেটা কয় মধ্যে আসলি 6 প্ৰকাৰৰ খাৰা জবৰ খাৰা জেৰ উল্টা পেশ আলিফ সাকিন তাৰ আগত জবৰ ওয়াও সাকিন ডাইনে পেশ ইয়া সাকিন ডাইনে জেৰ এনেকৈ আমি মক্তবত পাইছিলোঁ এতিয়া একেটা কয় হৰকতে মত আৰু এই তিনিটা কয় হৰুফে মত এতিয়া একেটা আহিলে এক আলিফ দীঘল কৰিব লাগিব হৰকত থাকিলে দীঘল কৰিব নালাগে কেনেকৈ পঢ়িব লাগে চাও হামজা আলিফ জবৰ আ আলিফৰ ওপৰত জবৰ আছে এটো হামজা হৈ গৈছে বা আলিফ জবৰ বা এই আলিফৰ ওপৰত একো নাছিলে মই এই সাকিনটো দিছো একো নাথাকে মানে সাকিন তা আলিফ জবৰ তা এটো আলিফ সাকিন তাৰ আগত জবৰ সা আলিফ জবৰ সা জিম আলিফ জবৰ জা হা আলিফ জবৰ হা খা আলিফ জবৰ খা দাল আলিফ জবৰ দা জাল আলিফ জবৰ জা ওয়া আলিফ জবৰ ওয়া জা আলিফ জবৰ জা সিন আলিফ জবৰ সা শিন আলিফ জবৰ শা সাদ আলিফ জবৰ সোয়া দাদ আলিফ জবৰ দোয়া তোয়া আলিফ জবৰ তোয়া জা আলিফ জবৰ জা আইন আলিফ জবৰ আ গাইন আলিফ জবৰ গা ফা আলিফ জবৰ ফা কফ আলিফ জবৰ কা কাফ আলিফ জবৰ কা কাফ আলিফ জবৰ কা এনেকেও লিখা হয় লাম আলিফ জবৰ লা এনেকেও লিখা হয় মিম আলিফ জবৰ মা নুন আলিফ জবৰ না ওয়াও আলিফ জবৰ আ হা আলিফ জবৰ হা হামজা আলিফ জবৰ আ ইয়া আলিফ জবৰ ইয়া এই গোটেইকেইটা চোৱা আলিফ সাকিন তাৰ আগত জবৰ আছে এইটো এটা মধ্যে আসলি তাৰপিছত চোৱা ওয়াও সাকিন তাৰ আগত পেশ আছে হামজা ওয়াও পেশ উ ওয়াও সাকিন তাৰ আগত পেশ বাও পেশ বু হাও পেশ সু জিমো পেশ জু হাও পেশ হু এনেকে ইয়াও পেশ ইউ লৈকে এক আলিফ দীঘল কৰি পঢ়ি যাব তাৰপিছত আছে ইয়া সাকিন তাৰ আগত জেৰ এটো এক আলিফ মত হ'ব হামজা ইয়াজের ই বা ইয়াজের বি তা ইয়াজের তি সা ইয়াজের সি জিম ইয়াজের জি হা ইয়াজের হি খা ইয়াজের খি দাল ইয়াজের দি এনেকে পঢ়ি ল'বা ইয়া ইয়াজের ই এনেকে ঠিক আছে তাৰপিছত ইয়াত চোৱা দিছে যেতিয়া কোনো বৰ্ণ জম্মা মানে পেশ ফাতা মানে জবৰ আৰু কাছৰা মানে জেৰ আদি স্বৰচিহ্ন নোহোৱাকৈ উচ্চাৰণ কৰা হয় তাকে সাকিন বোলে মানে এ লেটাৰ উইদাউট ভাৱেল সাইন ইজ কল্ড সাকিন যদি কোনো বৰ্ণৰ ওপৰত জেৰ জবৰ পেশ এইবিলাক নিদিয়ে তেতিয়া তাক সাকিন বুলি কয় যেনেকে এটো চোৱা ইয়াৰ ওপৰত একো দিয়া নাই মানে এটো আলিফ সাকিন এটো আলিফৰ ওপৰত একো দিয়া নাই মানে আলিফটো সাকিন আৰু এই সাকিনটো এনেকে বা এনেকে লিখা হয় তাৰপিছত আছে আলিফ ওয়াও ইয়া এই তিনিটাক হৰফে ইল্লত বা স্বৰবৰ্ণ কোৱা হয় এতিয়া অসমীয়াত স্বৰবৰ্ণ অ আ ইংলিছত ভাৱেল এ ই আই অ ইউ আৰু আৰবিকত হৰফে ইল্লত আলিফ ওয়াও ইয়া এই তিনিটাক হৰফে ইল্লত কয় স্বৰবৰ্ণ আৰু যেনেকে আৰ পৰা আকাৰ হছই পৰা হছইকাৰ এনেকে আছে ঠিক তেনেকে আলিফৰ পৰা জবৰ ওয়াৰ পৰা পেশ আৰু ইয়াৰ পৰা জেৰ একেটা স্বৰ চিহ্ন হৰফে ইল্লতৰ চিন জবৰ জেৰ পেশ আৰু যেতিয়া আলিফ সাকিন থাকিব তাৰ আগত জবৰ থাকিব তেতিয়া এক আলিফ মত হ'ব যেতিয়া ওয়াও সাকিন থাকিব তাৰ আগত পেশ থাকিব তেতিয়া এক আলিফ মত হ'ব যেতিয়া ইয়া সাকিন থাকিব তাৰ আগত জেৰ থাকে তেতিয়া এক আলিফ মত হয় অথনি আমি পঢ়িছো এটো আলিফ সাকিন তাৰ আগত জবৰ এটো ওয়াও সাকিন তাৰ আগত পেশ আৰু এটো ইয়া সাকিন তাৰ আগত জেৰ একেটা মধ্যে আসলি কয় আৰু এটা মদ আছে এটো মধ্যে মুনফাসিল আৰু মধ্যে মুত্তাসিল একেটা দীঘল মদ তাৰপিছত আছে তদ্ৰিবাত এক্সাৰসাইজ ইকৰা মানে পঢ়া এতিয়া পঢ়িব লাগিব একেটা খা আলিফ জবৰ খা ফা জৰ ফা খা ফা এতিয়া আলিফ সাকিন তাৰ আগত জবৰ আছে সেইকাৰণে এক আলিফ মত হ'ব আইন আলিফ জবৰ আ দাল জবৰ দা আ দা আলিফ সাকিন তাৰ আগত জবৰ বাজের বি মিম আলিফ জবৰ মা বিমা আলিফ সাকিন তাৰ আগত জবৰ এক আলিফ মত কাফ জবৰ কা জাল আলিফ জবৰ জা কাজা আলিফ সাকিন তাৰ আগত জবৰ এক আলিফ মত নুন ওয়াও পেশ নু রা পেশ রু নুরু দীঘল কিয় হৈছে এটো ওয়াওটো সাকিন আছে তাৰ আগত পেশ আছে সেইকাৰণে এক আলিফ মত মধ্যে আসলি নুরু কফ আলিফ জবৰ কা লাম ওয়াও পেশ লু
কালু, এইটো কালু ক'লে নহ'ব, কালু। এক আলিফ মত ইয়াতো ইয়াতো, আলিফ সেকিন তাৰ আগত জবৰ, ৱাও সেকিন তাৰ আগত পেশ। তাও পেশ তু, বাও পেশ বু, তু বু, দুইটাতে ৱাও সেকিন তাৰ আগত পেশ আছে। তাৰপিছত তা জবৰ তা, কাফ ৱাও পেশ কু, নুন পেশ নু, তাকু নু, ফা ইয়াজের ফি, হাজের হি, ফি হি, ইয়া সেকিন তাৰ আগত জের। হামজা জবর আহ, জিম ইয়াজের জি, বা পেশ বু, আজিবু। মিম জবর মা, কাফ আলিফ জবর কা, মাকা, দাল ইয়াজের দি, রা পেশ রু, মাকাদিরু। হা খারা জবর হা, জাল জের জি, হা খারা জের হি, হাজিহি। এটু খারা জবর, এটু খারা জের, সেই কারণে এক আলিফ মত হব। দাল আলিফ জবর দা, ওয়াও উল্টা পেশ উ, দাল পেশ দু, দা উ দু। ওয়াজর ওয়া, রাজের রি, সাজার সা, হামজা উল্টা পেশ হু, ওয়ারিসাহু, এটু উল্টা পেশ, এক আলিফ মত হব। হামজা ওয়াজর আও হা, খারাজের হা, আও হা। ইয়াসিন জবর ইয়াস, মিম জবর মা, আইন পেশ উ, নুন জবর না, ইয়াসমাউনা। তাফাজর তাফ, আইন জবর আ, লাম ইয়াজের লি, নুন জবর না, তাফআলিনা। হামজা আইন জবর আ, লাম জাল লা, মিম পেশ মু, আ'লামু। নুন কাফ জবর নাক, রা জার রা, হামজা ও পেশ উ, নাকরাউ, ইয়াত দীঘল নাই। কাফ পেশ কু, তাজের তি, বা তা জবর বাত, কুতিবাত, ইয়াত কিন্তু মদ নাই, দীঘল নহ'ব। তাৰপিছত কৈছে উদাহৰণৰ আৰ্হিত লিখা। ফা যোগ ৱাও, ফা ৱাও পেশ উ, ৱাও থাকিলে পেশ হ'ব। মিম যোগ আলিফ, মিম আলিফ জবর মা, আলিফ থাকিলে জবর হ'ব। নুন যোগ ইয়া, নুন ইয়াজের নি, ইয়া থাকিলে জের হ'ব আৰু মদ হ'ব। এইটো চোৱা, কাফ যোগ ৱাও কি হ'ব, পেশ হ'ব। তাৰপিছত আছে শিন যোগ আলিফ, এইটো জবর হ'ব। শিন আলিফ জবর শা। ফা যোগ ইয়া কি হ'ব, ফা ইয়াজের ফি। তাৰপিছত দাল যোগ আলিফ, এইটো জবর হ'ব। দাল আলিফ জবর দা, ইয়া থাকিলে জের হয়। তোয়া যোগ ইয়া, তোয়া ইয়াজের তি। তাৰপিছত ৱাও আছে, ৰা যোগ ৱাও, ৰা ৱাও পেশ ৰু। তাৰপিছত কাফ যোগ ইয়া, ইয়া হ'লে জেৰ হ'ব। কাফ ইয়া জেৰ কি। এতিয়া স্বাদ যোগ ৱাও, স্বাদ ৱাও পেশ সু। লাম যোগ আলিফ, লাম আলিফ জবর লা, আলিফ হ'লে জবর হয়। তাৰপিছত চোৱা দিছে, আকৌ পঢ়া আৰু উদাহৰণৰ দ্বাৰা লিখা। পঢ়িব দিছে আৰু উদাহৰণেৰে লিখিব দিছে। প্ৰথমতে হামজা ৱাজৰ ৱাও, ফাজেৰ ফি, আও ফি। কি আছে, হামজা জবর আ, ৱাওটো সাকিন, ফাজের ফি, এনেকৈ। চিন আছে, চিন। তাৰপিছত ৱাও, চিন জবর সা, ৱাও সাকিন। তাৰপিছত ফা জবর ফা, সাউফা। তাজের, তোয়াজের তি, ফা সাকিন, তিফ। তাৰপিছত লাম জবর লা, তিফলা। তাৰপিছত আছে ৰা জবর ৱা, শিনজের শি, ইয়া সাকিন। তাৰপিছত দাল পেশ দু, রশিদু। তাৰপিছত আছে তা জবর তা, কাফ পেশ কু, ওয়াও সাকিন, কাফ ওয়াও পেশ কু, নুন পেশ নু, তাকুনু। তাৰপিছত মিম আইন জবর মা, কি আছে, মিম জবর মা না, মিন। তাৰপিছত মিম গাইন জবর মা, মিম জবর মা, গাইনটো সাকিন,
মা ৰাজেৰ হুই বাপেশ বু মা গৰিব। তাৰপিছত আছে সোৱাদ আলিফ জবৰ সোৱা সোৱাদ আছে চত জবৰ ছয় আলিফটো চাকিন হৈ আছে। তাৰপিছত লামজেবৰ লি লামজেৰ লি তাৰপিছত হাফেশ ছোৱালিহু এইখিনি কৈছে। তাৰপিছত আছে এইখিনি ইয়াত চোৱা মিম খাৰা জবৰ মা এতিয়া খাৰা জবৰৰ কাৰণে আলিফ দিছে মিম আৰু খাৰা জবৰ কাৰণে আলিফ লামজেল্লি কাবজেৰ কি এতিয়া খাৰা জেৰ হ'লে কি হ'ব ইয়া হ'ব আৰু উল্টা পেশ হ'লে কি হ'ব ৱাও হ'ব। এতিয়া জাল খাৰা জবৰ জাল জবৰ খাৰা জবৰ কাৰণে আলিফ লামজেল্লি এইটো লামজেল্লি কাবজেৰ কা জালিকা। তাৰপিছত আছে ৰা পেশ ৰু এইটো চিন পেশ চু ৰুচু লামজেল্লি হা খাৰাজেৰ হি এতিয়া হাজেৰ হি আৰু খাৰাজেৰৰ কাৰণে ইয়া। তাৰপিছত এতিয়া ৱাও জবৰ ৱা ৰাজেৰ ই সা জবৰ সা তাৰপিছত হা উল্টা পেশৰ কাৰণে ৱাও হা পেশ হু আৰু উল্টা পেশৰ কাৰণে ৱাও। তাৰপিছত চোৱা কাবজেৰ কি এই যে তা খাৰা জবৰ তা এইটো খাৰা জবৰৰ কাৰণে আলিফ হ'ব আগতে লিখিব লাগিব তা জবৰ তা আৰু খাৰা জবৰৰ কাৰণে আলিফ বাপেশ বু হ'ব। এইটো ফাজেৰ ফায়াজেৰ ফি এতিয়া প্ৰথমতে ফাজেৰ ফি ইয়া চাকিন তাৰপিছত হা জেৰ হি খাৰা জেৰৰ কাৰণে ইয়া। তাৰপিছত জিম জবৰ জা আইন জবৰ আ জা লাম জবৰ লা হা উল্টা পেশ হা পেশ হু উল্টা পেশৰ কাৰণে ৱাও হ'ব। ঠিক আছে। তাৰপিছত ইয়াত আছে উদাহৰণৰ আৰ্হিত প্ৰতিটি শব্দত থকা স্বৰবৰ্ণ নিশ্চিত কৰি ইয়াৰ সঠিক আগৰ আখৰত ব্যৱহৃত স্বৰচিহ্ন লিখা। ইয়াত এটা উদাহৰণ দিছে যদি দি এইটো ইয়া চাকিন তাৰ আগত কি আছে জেৰ স্বৰচিহ্নটো জেৰ আৰু স্বৰবৰ্ণটো ইয়া সেই স্বৰবৰ্ণ লিখিলোঁ আৰু স্বৰচিহ্ন কি কচৰা লিখিলোঁ। তাৰপিছত ইয়াত আছে কাবিৰুন বা ইয়া চাকিন তাৰ আগত জেৰ এতিয়া আমি স্বৰবৰ্ণ কি আছে ইয়া আছে আৰু স্বৰচিহ্ন সেই জেৰ মানে কচৰা কাপ চিন ৰা তা এইটো জেৰ নুন পেশ নু ৰা পেশ নু ৰু এইটো স্বৰবৰ্ণটো ৱাও হৰফিলত আলিফ ৱাও ইয়াত তিনিটা ইয়াত ৱাও আছে ৱাও চাকিন তাৰ আগত চিহ্ন পেশ মানে জম্মা জব মিম তা এইটো জম্মা। তাৰপিছত আছে বা আলিফ জৰ বা ৰাজেৰ ই দাল পেশ দু বাৰিদু এতিয়া এইটো স্বৰবৰ্ণ এইটো হৰফে ইল্লত স্বৰবৰ্ণ কি আলিফ আৰু স্বৰচিহ্ন জবৰ মানে ফাতা হাতুন। তাৰপিছত মফতুহুন এইটো ৱাও চাকিন তাৰ আগত পেশ হৰফে ইল্লত ৱাও আৰু হৰকত হ'ব পেশ মানে জম্মা। তাৰপিছত তাকিলু ইয়া হৰফে ইল্লত ইয়া আৰু তাৰ আগত জেৰ মানে কিসরা কাফ। তাৰপিছত কিতাবু কাবজেৰ কি তা আলিফ জবৰ তা মানে ফাতা আৰু এইটো হৰফে ইল্লত আলিফ আৰু ঠিক আছে। নিজাকৈ কেইটামান শব্দ লিখা আৰু স্বৰচিহ্ন লগোৱা নিজে কেইটামান লিখিব লাগে সেই কিমান শব্দ আছে তাৰ পৰা লিখি দিয়া কিতাবুন কালামুন
waladun waladun মানে boy bintun তাৰপিছত তোৱালিবুন মানে ষ্টুডেণ্ট তাৰপিছত তোৱালিবাতুন মানে ছাত্ৰী যিকোনো লিখি দেবা আসাদুন মানে সিংহ বাকাৰাতুন মানে গাই গৰু তুফাহুন মানে এপল শাজারাতুন মানে ট্রি তাৰপিছত বাইতুন মানে হাউস বা ঘৰ গুৰফাতুন মানে কোঠালি তাৰপিছত আৰু কিমান যে শব্দ আছে বুৰ্তাকালুন মানে আম চাউবুন মানে কাপোৰ এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা হা ইয়াত বহুতো শব্দ আছে ইয়াৰ পৰা লিখি ল'ব পাৰিবা ঠিক আছে তাৰপিছত হাতৰ অক্ষৰ লিখিব লাগে হাতৰ অক্ষৰটো লিখিবা ইবাদি আইনজেৰ ই বাজেৰ বা দালিয়াজেৰ দি এতিয়া যদি কোনোবাই ইচ্ছা কৰে এইটো আৰু দীঘল কৰিবলৈ কৰিব পাৰিব এইটো ইবা ঠিক আছে এনেকৈ লিখিম এইটো শ্বৰ্টকৈ লিখিছে কোনোবাই ইচ্ছা কৰিলে দীঘল কৰিব পাৰিব তাওপেশটো বাওপেশ বু এইটো ৰাজবৰ ৰালিব যাব বা জিম আইন ইয়া তাৰপিছতটো চিন মিম ৱাও তা তাৰপিছতটো আছে মিম চিন ৰা কফ মাছুকুন বাকীখিনি তোমালোকে নিজে নিজে লিখি ল'বা তো আজিৰ ভিডিঅ' ইমানতে এইটো বাকীখিনি নিজে নিজে লিখি ল'বা এইখিনি ক্লাছ 8তো আছে 9তো আছে আৰু পিছত মই লেসন 4 দিম আৰু ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবা ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং